হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছোঁ। মোৰ খবৰ বহুত ভাল। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুবাইৰ ব্লগ। তো আজি আহিছোঁ বৰপেটা মানে আহিছিলোঁ কলেজত, মানে ৰিজাল্ট দিব আজি আমাৰ DMLT লেব টেকনিচিয়ানৰ। তো ৰিজাল্টত কিবা হয় আপোনালোকক দেখাই আছোঁ। ফেইল কৰোঁ না পাছ কৰোঁ আপোনালোকক দেখাই আছোঁ। তো ফেইল কৰিম না? তো ৰিজাল্ট আপোনাক দেখাই আছোঁ। এতিয়া আহিছোঁ মই কাপোৰ বনাব দিছিলোঁ, পাঞ্জাবী বনাব দিছিলোঁ ঈদৰ কাৰণে। তো সেই ল'বলৈ আহিছোঁ। তো ইয়াত আহি আতিকৰ লগত দেখা হ'ল আৰু বুলবুলৰ লগত। কিয় আহিছা তোমালোকে বৰপেটা? এনেই মানে আপোনাৰ ৰিজাল্টটো চাবলৈ আহিছোঁ। না খালি পাউদাম কি নহয়, আপোনাৰ ৰিজাল্টটো চাবলৈ আহিছোঁ কি হয়। ৰিজাল্ট চাবলৈ আহিছে। তো চাই থাকক, কাপোৰকেইটা লৈ লওঁ, তাৰপিছত কলেজত যাই আছোঁ। তো গাইজ, এইখন পাঞ্জাবী বনাব দিছিলোঁ, পুৰা ফিটিং হৈছে চাওক। কেনে লাগিছে কমেণ্ট বক্সত জনাই দিব। তো ভাইটি তোমাৰ কেনে লাগিছে পাঞ্জাবী? একদম বঢ়িয়া, একদম মজা লাগছে না? মজা। ঈদের কাৰণে একদম পাৰফেক্ট হৈছে। তো এইটো চাওক, ৰেডিয়েণ্ট টেইলাৰ্ছ, এইটো অ'নাৰ হয়। তো আপোনালোকৰ লোকেশ্যনটো কৈ দিব। লোকেশ্যন নিউ মার্কেট, বিবি রোড, বরপেটা, নিয়ার মোবাইল স্টার। তো আহি যাব, ইয়াতে মোবাইলৰ দোকানো আছে, তাৰ ভিতৰতে এইটো ৰেডিয়েণ্ট টেইলাৰ। তো মই চাৰ্টো বনাইছোঁ, চাৰ্ট আৰু লং পেণ্ট তিনিখনে বনাইছোঁ। এইটো চাৰ্ট, তলৰখন লং পেণ্ট হয়। তো এইটো চাৰ্ট। তো এতিয়া যাওঁ বলক, কলেজত যাওঁ। তো গাইজ, মই পৰিয়া কলেজখনত আহিছোঁ। তো এইখন চাওক, লাইফ কেয়াৰ লেবৰেটৰী, তাৰ ওপৰতে কলেজ আছে। তো এতিয়া বোলক ভিতৰলৈ যাওঁ, ৰিজাল্টটো লৈ আহোঁ। দুটা ফ্ল'ৰ চলিব লাগিব ওপৰ পিনে। গাইজ, ফাইনেলি লৈ আহিলোঁ চাৰ্টিফিকেটখন। এইটো চাৰ্টিফিকেট আৰু এখন লাইচেঞ্চ দিছে, আপোনালোকক ঘৰত যাই দেখাই আছোঁ। তো ভিডিঅ' চাই থাকক, ভাল লাগিব। তো গাইজ, আমাৰ ফ্ৰেণ্ড গোটেইকেইটা আহিছে মানে 4-5জন মান আহিছে। গোটেইকেইটা অহা নাই। লাইফ সার্টিফিকেট সেইটোৰ কাৰণে 2 বছৰ হ'ব, 2 বছৰ 3 বছৰ হ'লে। এইটো বন্ধু, কি খবৰ চবৰ? ভাল। আপোনাৰ কি খবৰ? ভাল। জুবেৰ দা ভাল আছে না? আছোঁ আৰু। তো গাইজ, এতিয়া ঘৰত যাম ব্লক। দেউতাই ৰখি আছে বৰপেটা। তো গাইজ, এতিয়া আহিছোঁ জিলা পৰিষদ অফিচত। দেউতাৰ কিবা কাম আছে, দেউতাও যাব লগত ঘৰত। তো ঘৰত যাই কিনে আপোনালোকৰ লগত লগ পাই আছোঁ। তো গাইজ, বৰপেটাৰ পৰা আহোঁতে দেৰি হৈ গ'ল, সেইকাৰণে পৰঠা খাবলৈ ৰখিলোঁ। পৰঠা চৰঠা খাই লওঁ, তাৰপিছত ঘৰত যাম। ঘৰত যাই কিনে আপোনালোকক গোটেইকেইটা দেখাই আছোঁ, কাপোৰ আৰু মাৰ্কশ্বিট সকলো। গাইজ, খোৱা বোৱা হ'ল ব্লক, এতিয়া ঘৰত যাওঁ। তো গাইজ, ব্লক এতিয়া ঘৰত যাওঁ। মানে কি ক'ম আৰু গাইজ, দোকানীজনে ক'লে মোৰ দোকানখন উঠাই দিবা ব্লগত, পিছত আৰু উঠাই দিব লাগিব। তো গাইজ, ফাইনেলি দোকান পালোঁ। তো এতিয়া দোকানত বহি আছোঁ। ৰোজা ৰাখিছে মা দেউতাই, ইফতাৰ কৰিবৰ কাৰণে মই দোকানত বহি আছোঁ। তো
দোকান কৰি কিনে সন্ধিয়াত বা ৰাতিত ঘৰত যায় আপোনালোকক মোৰ মাৰ্কশ্বিট দেখাই আছোঁ কেনে হ'ল পৰীক্ষা। মাৰ্কশ্বিট চাৰ্টিফিকেট লাইচেঞ্চটো দেখাই আছোঁ, তো চাই থাকক ভিডিঅ'। তো ফাইনেলি দোকান চোকান বন্ধ কৰি ৰুমত আহিলোঁ শুবলৈ। তো এতিয়া আপোনালোকক মোৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দেখাই আছোঁ। লেব টেকনিচিয়ানৰ লাইচেঞ্চ হ'ব পাৰে আপোনালোকে, লাইচেঞ্চ হয়। আৰু আপোনাৰ এইটো হৈছে চাৰ্টিফিকেট, এইটো হৈছে চাৰ্টিফিকেট লেব টেকনিচিয়ানৰ। আৰু অতি শেষত হৈছে মাৰ্কশ্বিট। 82% পাইছোঁ টোটেল। তো চাব পাৰে মাৰ্কশ্বিটখন। তো এইকেইটাই দিছে মোৰ লেব টেকনিচিয়ানৰ পৰা।